নমস্কাৰ জনাইছোঁ সকলোকে। আজি ৰুমতে আছোঁ আৰু আজি 1 জানুৱাৰী বুলি মানে ভাবিছোঁ কি ৰুমতে আজি কিবা এটা বনাম ভাল স্পেচিয়েল কৰি। স্পেচিয়েলনো কি আৰু বাহিৰত থকা মানুহ স্পেচিয়েল একো নাই, তথাপিও যোৱাকালি খালোঁ মানে 31 বুলি ভালকৈ, আৰু আজিও আনিলোঁ কিছুমান বস্তু আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান আমি মাছ ফ্ৰাই কৰি আছোঁ। ইফালে মাছ আছে, ইফালে মাছ আমি ফ্ৰাই কৰি আছোঁ, বৰ্তমান হোৱা নাই। আৰু ইফালে আলু পিঁয়াজ কাটি আছে আমাৰ ৰুমৰে এজনে। আলু পিঁয়াজ বিলাহী কিবা কিবি কাটিব। আৰু আজি ৰুমতে আছোঁ যিগতিকে আজি ভাবিলোঁ ৰুমৰ পৰাই ভিডিঅ'টো বনাওঁ। গতিকে আপোনালোকে 1 জানুৱাৰী বুলি কি মানে মনত কি সপোন ৰাখিলে, কি আশা কৰিলে, 1 জানুৱাৰীত কি কৰিম বুলি ভাবিলে কমেণ্টত জনাব। মই বেলেগ বিশেষ একো ভবা নাই, ভাবিছোঁ যোৱা বছৰটো যেনেকুৱা গ'ল আজি এইটো বছৰত তেনেকুৱা যাব নতুন বছৰটো। তথাপিও সকলোৰে ভাল হওক, নতুন বছৰটো সকলোৱে ভাল ভাল কাম কৰক, ভাল ভাল ভিডিঅ' বনাওক, ভাল ভাল কমেণ্ট দিয়ক, তাৰে কামনা কৰিলোঁ। বৰ্তমান ৰুমতে আছোঁ, ৰুমৰে আজি ভিডিঅ'টো। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। যোৱাকালি খালোঁ, মাংস আছিলে, যোৱাকালি মাংস আনিছিলোঁ, মাংসৰে খালোঁ। 31 পিকনিক বুলি, পিকনিক নহয় আৰু ৰুমত আৰু কি পিকনিক খাম, তথাপিও পিকনিকৰ নিচিনা আজি খালোঁ যোৱাকালি। আৰু আজিও মাছ আনিলোঁ 1 জানুৱাৰী বুলি, ভাবিলোঁ যে আজি নতুন বছৰটো মাছেৰে মানে শুৰুৱাত কৰোঁ আমি। আপোনালোকে কোনে কি খালে আজি 1 জানুৱাৰী বুলি কমেণ্টত জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব, এইটো আৰু ক'ব লগা নাই, আপোনালোকে কৰিব এইটো। আৰু বিশেষ নেদেখোঁ আৰু বনাই আছোঁ যি গতিকে, আৰু লাগিব 1 ঘণ্টা কমচে কম লাগিব বনোৱাতে। আজি ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ। আৰু এবাৰ সকলোকে হেপী নিউ ইয়েৰ জনাইছোঁ। নতুন বছৰটো যাতে সকলোৰে ভাল কুশলে যায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ।